নমস্কাৰ, মই বনজিৎ দাস। বিজেপিৰ পূৰ্বৰ প্ৰবক্তা নুপুৰ শৰ্মাই পয়গম্বৰ মহম্মদক নিন্দা কৰাক লৈ বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাজ্য দেশ কাটাৰ, কুৱেইট, UAE দেশবিলাকত বৰ্তমান চৰ্চিত বিষয় হৈ পৰিছে। তেখেতে কৰা পয়গম্বৰ মহম্মদক লৈ নিন্দা মন্তব্য অতি দুখজনক। আমি সকলো ধৰ্মকে সমান মৰ্যাদা আৰু সমান সন্মান দিয়া উচিত। কোনো এটা ধৰ্মক আমি নিন্দা কৰা উচিত নহয়। বিজেপিৰ পূৰ্ব প্ৰবক্তা নুপুৰ শৰ্মাক বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বন কৰা হৈছিল। তেখেতে কৰা মন্তব্যক লৈ বৰ্তমান কাটাৰ, কুৱেইট, UAE, চৌদি আৰৱ এইবিলাক দেশৰ পৰা ৰাজদূতক চমন কৰা হৈছিল আৰু তেখেতে কৰা মন্তব্যটোক খাৰিজ কৰিবলৈ ইতিমধ্যে আমাৰ UAE, কাটাৰ, কুৱেইট এইবিলাক দেশে দাবী জনাইছে। কিয় তেওঁ এনেকুৱা মন্তব্য কৰি এজন ধৰ্মগুৰুক লৈ? ইছলাম ধৰ্ম পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম ধৰ্ম। আমি যদি খ্ৰীষ্টানৰ পিছত চাব যাওঁ, ইছলাম ধৰ্মাৱলম্বী লোক পৃথিৱীত বৰ্তমানলৈকে হাইয়েষ্ট আছে। গতিকে ইছলাম ধৰ্মক বহুখন কাউণ্ট্ৰিয়ে ফ'ল' কৰে। বহুখন কাউণ্ট্ৰিৰ মেইন ৰিলিজন ইছলাম। গতিকে এইখিনি কথাক আমি যদি লক্ষ্য কৰোঁ, গতিকে কোনোবা দেশকে হওক বা কোনোবা মানুহক হাৰ্ট কৰা হয় যেতিয়া সেই ধৰ্মৰ মুখ্য মানুহজনক নিন্দা কৰা হয়। নুপুৰ শৰ্মাই কৰা মন্তব্য মই ভাবোঁ এইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে এক লাজ লাগিব লগা কথা আৰু আমি সেই মন্তব্যৰ কাৰণে অত্যন্ত দুখী বা অত্যন্ত বেয়া লাগিছিল। কাৰণ আমি সকলো ধৰ্মক সমান মৰ্যাদা দিয়া উচিত। গতিকে যিকোনো ধৰ্মই হওক, হিন্দু, মুছলিম, খ্ৰীষ্টান, পাৰ্চী, জৈন বা ইছাই, যিকোনো ধৰ্মক আমি মৰ্যাদা দিয়া উচিত। কোনো ধৰ্মৰ মানুহক বা কোনো ধৰ্ম যাজকক আমি ইমান বেয়া ব্যৱহাৰ, ইমান বেয়া নিন্দা কৰা উচিত নহয় বুলি মই ভাবোঁ এজন সচেতন যুৱক হিচাপে। ধন্যবাদ।